নমস্কাৰ বন্ধুসকল, মই দেৱেশ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দেৱেশ বৰা। বন্ধুসকল, মই আজি আহিছোঁ এখন পাৰ্কলৈ, যিখন পাৰ্কৰ কোনো ধৰণৰ অৱস্থাই নাই। পাৰ্কখন পচি যোৱাৰ নিচিনা পচি গৈছেগৈ, যিখন জংঘলে ঠাহ খাই ধৰিছে। এইখন আমাৰ নগাঁও জিলাতে আছে। পাৰ্কখনৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰিব, পিছত মই এটা ভিডিঅ' বনাই দিম। এই পাৰ্কখনৰ ওপৰত পাৰ্কখন ক'ত আছে, কেতিয়া স্থাপন কৰিছিল পাৰ্কখন আৰু কিয় কাৰণে বন্ধ হৈ আছে। ডাঙৰ কথা যে ইয়াত ধুনীয়া ধুনীয়া আপোনাৰ কি কয়, ইয়াতে চুইমিং পুল আছে। ধুনীয়া চুইমিং পুল এটা আছে, আপোনালোকক মই দেখুৱাম। আৰু এটা আচৰিত কথা আছে, ইয়াত ৰোপ ৱে আছিলে, যিডাল ৰছীত আমি যাব পাৰোঁ যে ৰোপ ৱে আছে ইয়াতে। সেইডাল দেখুৱাম আপোনালোকক। আচ্ছা, আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকক, প্ৰথম লাষ্টতে চাই গৈ থাকক। এজোপা তেতেলী গছ, এই চাইডে গ'লে আমি এটা চুইমিং পুল পাম, দেখা পাইছে। এইটোৱে হৈছে চুইমিং পুল, যিটো দেখা পাইছে জংঘলে ভৰি পৰিছে, লেতেৰা পেতেৰা হৈ গৈছে। ধুনীয়াকৈ চুইমিং পুলত আমাৰ আছে ইয়াতে। কিহৰ কাৰণে বন্ধ হৈ গোটেই কথা নাজানো। চুইমিং পুল আছে, বাঁহ গছ জংঘলে ভৰি পৰিছে। যিবোৰ দেখিছে এইবোৰ দেখিছে কিমান দিনৰ পৰা বন্ধ হৈ পৰিছে। বহুতে হয়তো ভিডিঅ'টো চাই গম পাই যাব ক'ত কোন জেগাত আছে, ক'ত আছে। ইয়াত দেখিছে ৰোপৱে, কিন্তু মই তাত চাইছিলোঁ উঠিবলৈ, কিন্তু চব পচি পেলাই অৱস্থা নাইকিয়া হৈ আছে। I can't live without you. I can't breathe without your love. I can't breathe without you. I can't breathe without you. I can't breathe without you. বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই দিব। যেতিয়া আকৌ মই নতুন ভিডিঅ' দিম তেতিয়া আপোনালোকে চাবলৈ পাব।